So hello guys, welcome to my channel Devasis Blog. So আজি কলৈ গৈ আছো কিয় গৈ আছো ভিডিঅ'তে একেলগে চাওক। So লগৰ কেইজন চাইডলে ৰৈ আছে, তেওঁলোকক প্ৰথমে আমি লগ কৰি লওঁ। বলক So তাতে লগ পাই আছোঁ, বাই বাই। তো লগৰ কেইজন লগ কৰিবলৈ গৈ আছোঁ। So লগৰ কেইজন পাই গ'লোহি, এইকেইজনে এইজন আজি আমাক যোগা প্ৰশিক্ষণ দিব আৰু দুজন আগত গৈ আছে। চ' তেওঁলোকক এতিয়া দেখুৱাই লওঁগৈ বলক। চ' ৰাস্তাটো বৰ বেয়া, বৰষুণ দি থকাৰ কাৰণে এতিয়া অকণমান ভাল হৈছে। তো এইকেইজন পাইছেহি, ফাইনেলি ফিল্ড পাই গৈছেহি। আমাৰ এইজন আমাৰ সত্য দাদা, এইকেইজন ফাইনেলি গোটেইকেইজন আহি পাই গৈছেহি। আমাৰ বেদান্তৰ কথা চাবলৈ গ'লতো এইজন আমাৰ আহে, খালি দৌৰিবলৈ নাহে এনেকৈ। আজি 5 কিলোমিটাৰ মাৰিছে আৰু আগত গৈ আছে আৰু মাজত ধৰি আছে 32 ধৰি আছে দাদাসকলে। টেকফুট 200 মাৰি আছে সিহঁতি।
ইমান লিখি হৈ গৈছে আৰু এইটো এটা তাৰপিছতে পৰি আছে চ' এইপিনে আমাৰ উৎপল ককাইদেৱে চাগে লাজপাক খোৱাত টানি আছে আৰু সেইসকলে নিজৰ দায়িত্ব নিজে কৰি আছে চ' চাই থাকক ভিডিঅ' কৰিছে নে আমি ফিলাবা আহি থাকোঁতে চাইকেলে খুন্দা মাৰি এটা এক্সিডেণ্ট হৈ গ'ল চাইকেলখনৰ অৱস্থা কিবা বেয়া বুলি গম পাইছোঁ ত' এতিয়া এটা এক্সিডেণ্ট হোৱাৰ ফলত চব এতিয়া চ' যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।